নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেল কমাৰ্চিয়েল আহিছিলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই দহি গুঠিবলৈ শিকাম। তাৰ বাবে লাগিব সূতা নাচা কেঁচি এখন, ৰুলেক্স এটা, কাৰণ ইয়াত ৰুলেক্স দিয়া আছে, আৰু লাগিব এটা গুলি, কটন গুলি, আৰু এটা কেঁচি। তো বলক এতিয়া আৰম্ভ কৰোঁ। ইয়াত দেখিছে কটন গুলিখিনি মই চাৰিডলীয়া কৰি এটা টাকুৰিত মেৰাই লৈছোঁ, যাতে মই দহি গুঠিবলৈ সুবিধা হয়। আৰু বেজীটোত ভৰাই লৈছোঁ। এতিয়া বেজীত ভৰাই লৈ চাদৰখন শিঙি ল'ম। চাদৰখনত মানে সূতাডাল শিঙি ল'ম। সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব। সম্পূৰ্ণভাৱে আপোনালোকে দহি গুঠা অতি সহজতে শিকিব পাৰিব মোৰ এই চেনেলত। দেখিছে মই দুইখন আগ একেলগ কৰি লৈছোঁ, যাতে মই সোনকালে অতি সহজতে মানে দহিটো গুঠিব পাৰোঁ। কম সময় লাগে যাতে, মানে 2 আঙুল জোখ লৈ মই বেজীটোৰে ৰছীডাল পাৰ কৰাই লৈছোঁ চাদৰখনৰ ভিতৰে। দেখিছে এয়া, এনেধৰণে মই ৰছীডাল চিলাই লৈছোঁ। দেখিছে না টাকুৰি এইদৰে এনেকৈ মেৰাই লৈছোঁ, তেতিয়া সোনকালে হয় আচলতে। এতিয়া মই ৰছীডাল প্ৰায় 4 আঙুল জোখত, 4-5 আঙুল তেনেকুৱা হ'ব আৰু জোখত মই ৰছীডাল কাটি ল'ম, কাৰণ কেলৈ আমি গাঁঠিটো মাৰিবলৈ অলপ দীঘলকৈ ল'ব লাগিব, নহ'লে গাঁঠি মৰাত অসুবিধা হ'ব আচলতে। এতিয়া দেখিছে 4 আঙুল জুখি লৈছোঁ, অলপ বেছিহে লৈছোঁ বাৰু। এইখিনি দেখিছে সূতা, এইখিনি জিতেলীয়া সূতা হয়, এইখিনি খুব জট লাগে আচলতে। সেইকাৰণে এই সূতাখিনি এতিয়া মই ফণিয়াই ল'ম। দেখিছে ফণিয়াই লৈ জটখিনি এৰুৱাই ল'ম অতি সহজতে, তেতিয়া জটবোৰ এৰি যায়। আচলতে মই ঘৰত বহুত বেছিকৈ সৰস্বতী পূজাৰ বাবে দহি গুঠা কাম কৰি আছোঁ, সেয়েহে মোৰ সূতাবোৰ খুব জট লাগি আছে সেইদিনা। আৰু অলপ আগতে এখন বাতি গ'লোঁ, মানে তাৰ সূতাবিলাকো ইয়াত ফচি আছে, সেয়েহে মই ধুনীয়াকৈ আঁচুৰি লৈ জোকাৰি লৈছোঁ। এতিয়া হৈ গ'ল মোৰ সূতাখিনি চিজিল কৰা। এইটো দেখিছে ৰুলেক্স। এইটো আচলতে মই একেলগতে দীঘল কৰি লওঁ, কাৰণ বাৰে বাৰে মোক লাগি থাকে আৰু সময়ো কম থাকে। কিন্তু আপোনালোকে যদি তেনেকৈ নকৰি এনেকৈ আঙুলিটো 7-8 পাকমান মাৰি লয়, তেতিয়াও আপোনালোকে দহি বাতিব জোখৰ হৈ যায়। এইটো দেখিছে শকতকৈ লৈ লৈছোঁ, যাতে ইও জিলিকি থাকে, যেনেকৈ চাদৰখনৰ ৰুলেক্সটো দিয়া আছে। এতিয়া আমি সূতাখিনিৰ সৈতে ৰুলেক্সটো লগাই ল'ম। এতিয়া চব ৰছীডালেৰে আমি সূতাখিনিৰ মাজেৰে পাৰ কৰাই লৈছোঁ। তাৰপিছত আঙুলিৰ পিছফালে সূতাডাল লৈ গৈছোঁ, আৰু আগফালে সূতাডাল ঘূৰাই আনি সেই বাটটোৰেদি আমি ৰছীডাল পাৰ কৰাই দিম। তেতিয়া আমাৰ প্ৰথম গাঁঠিটো কমপ্লিট হৈ যাব। ঠিক একেদৰে আমি ছেকেণ্ড গাঁঠিটোও দিম, যাতে দহিটো দেখিবলৈ ধুনীয়া হয়। মই এনেকুৱা মেল খোৱা দহিটো নকৰোঁ আচলতে, মই যিটো থোপা পাতি থাকে পম নিচিনা সেইটো দহি বাটোঁ। নহ'লে মোৰ চাদৰখন খুব পিছল হয়, পিছলি আহিছে, মই সেইকাৰণে অকণমান তাত ওজন থকা বস্তু দি দিছোঁ। একো বিচাৰি নাপায় সূতাৰ পেকেটটোকে দি দিলোঁ। ইয়াত দেখিছে মোৰ প্ৰথম গাঁঠিটো হৈ গ'ল, যাতে খহি নাহে, সোনকালে খুলি নাযায়, সেইকাৰণে মই আৰু এটা গাঁঠি দি দিছোঁ। আপোনালোকে ঘৰত কিন্তু ট্ৰাই কৰিবলৈ নাপাহৰিব। আৰু এইটো মানে দহিটো গুঠা হৈছে নে নহৈছে মোক এটা কমেণ্ট দিব হা। মই তেতিয়া বহুত উৎসাহিত হ'ম আপোনালোকৰ কমেণ্টটো পাই, আৰু লাইক এটা কৰি দিব যদি ভিডিঅ'টো চাই ভাল পাইছে। ইয়াত দেখিছে মই 2 আঙুল জোখ লৈ লৈছোঁ, জোখ লৈ এতিয়া মই কাটি দিম। হৈ গ'ল। এয়া দেখিছে মোৰ দহি এটা হৈ গৈছে। দেখিছে কিমান ধুনীয়া লাগিছে দেখিবলৈ, নিশ্চয় দেখি গম পাইছে।
এতিয়া ঘৰত দহি উঠিবলৈ কিমান সহজ হৈ পৰিছে। তো আপোনালোকে ট্ৰাই কৰিবচোন। আৰু ইয়াৰ মাজতে কথা এটা কওঁ, মোৰ চেনেলটো আপোনালোকে যদি চাই ভাল পাইছে আৰু নতুন নতুন আপডেটবোৰ চাই থাকিব বিচাৰিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই অল ন'টিফিকেশ্যন কৰিবলৈ কিন্তু নাপাহৰিব। মই আকৌ এটা কেনেকৈ দহি গুঠে দেখাই দিছোঁ, চাই লওক। আমাৰ ইয়াত কুকুৰৰ হুলস্থুল চিঞাও নকমে, কলনীত ইমানেই কুকুৰ আছে মানে, ইমান হুলস্থুল। আৰু মই এনেকুৱা মানে প্ৰফেশ্যনেল ইউটিউবাৰো নহয় যে মই মানে এডিট কৰি এইবিলাক চাওঁ নগাম, তো মই সেইবিলাক কৰিব নাজানো একচুৱেলি। তেনেকৈ শুনি আছে, বেয়া নাপাব দেই। এতিয়া যে মই ফণীঘৰে ফণিয়াই দিলোঁ, কিমান ধুনীয়া হৈ গ'ল দেখিবলৈ বুজিছে। অতি সহজভাৱে মই আপোনালোকক দেখুৱাই দিলোঁ দহি কেনেকৈ গুঠে, আপোনালোকে ঘৰত কিন্তু ট্ৰাই কৰিব। তো এয়া দেখিলে মোৰ প্ৰায় 70% কাম হৈ গ'ল। মোৰ একচুৱেলি দহি বাটোতে বেছি সময় নালাগে, কাৰণ মই এনেকৈ গোটেই ৰছীবিলাক লগাই লওঁ। যদি আপোনালোকক বাতি দেখুওৱা দহিকেইটা সেইকেইটা দেখিলে মই দুইটা ছাইডে একেলগে ৰছী ভৰাই লৈ পিনে কামটো কৰি থাকোঁ। তো মোৰ সেইকাৰণে সোনকালে হৈ যায়, প্ৰায় মোৰ দহি বাটোতে 1 ঘণ্টামানহে সময় লাগে। এয়া দেখিছে কমপ্লিট হৈ গ'ল মোৰ দহি গুঠা, কিমান ধুনীয়া লাগিছে, কমেণ্ট কৰি জনাব দেই। এয়া দেখিছে মোৰ আজিৰ কাম, আচলতে সৰস্বতী পূজাৰ কাম চলি আছে যে সেইকাৰণে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।